হীৰা দৈ চাইকেল নহয় টিলিঙা। ৱেলকাম বেক টু মাই চেনেল অসমীয়া। আপোনালোকক নতুন এটা ভ্লগ চলে মই স্বাগতম জনাইছোঁ। মই আছোঁ আমাৰ তিনিকুৰা গাঁৱৰ বাইদেউৰ ঘৰত, ডাঙৰ মাজু বাইদেউৰ ঘৰত। এতিয়া বাইদেউৰ ঘৰৰ পৰা মই যাম আপোনাৰ এঠাইলৈ, যিখন ঠাই আপোনালোকে দেখি ভাল পাব, এখন ধৰ্মানুষ্ঠান। আহক তেনেহ'লে আমি এতিয়া ষ্টাৰ্ট কৰোঁ। এই দুখন আমি বাইচাইকেল লৈ যাম, দুজন যাম। মোৰ লগত আমাৰ এই হীৰকজ্যোতি, মোৰ ভাগিন হয়। আমি দুজন ওলাইছোঁ, চাইকেল মাৰি আহি আছোঁ। গাঁৱৰ মাজে মাজে আহি আছোঁ, তিনিকুৰা গাঁৱৰ মাজে মাজে। আমি বৰ্তমান এইটো ৰাস্তাই আহি আছিলোঁ। এইটো তিনিকুৰা গাঁও তিনিআলি, আৰু এই তিনিআলিৰ পৰা আমি অগ্ৰসৰ হ'ম। এইটো দেখি আপোনালোকক দেখাই দিছোঁ, এইফালে আমি গৈ থাকিম। যিহেতু গাঁৱৰ মাজে যাবলৈ ওচৰ হয়, সেইকাৰণে আমি চাইকেল লৈ আহিছোঁ, গাঁৱৰ মাজে যাম। এতিয়া আমি এই ৰাস্তাতে গৈ ক'ত পামগৈ? চাৰিআলিতে পাম। চাৰিআলিটো লৈ পেলাই টাৰ্ণিং লৈ যাম। আপোনালোকে তেতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আহি আছোঁ, চাইকেল মাৰি মাৰি ভাগৰ লাগি গৈছে, আৰু আমাৰ 1 কিলোমিটাৰমান আছে। 1 কিলোমিটাৰ যোৱাৰ পাছতে আমি পামগৈ সেই ধৰ্মানুষ্ঠান ভাগ, যি ভাগ সকলো মানুহে আহি ভাদ মাহত সেৱা কৰে। এটা গান মনত পৰিছে, মন হীৰা দৈ চাইকেল নহয় টিলিঙা, মন হীৰা দৈ ডেকা নহয় পিলিঙা। হেল্ল' বন্ধুসকল, ফাইনেলি আমি আহি ঢেকীয়াখোৱা বৰনামঘৰ পাইছোঁহি, যিখন জেগা আপোনালোকক এখন ধৰ্মানুষ্ঠান দেখাম বুলি কৈছিলোঁ। এতিয়া আমি চাইকেলখন ইয়াতে ৰাখি লওঁ, যিহেতু সকলো চাইকেল ইয়াতে থৈছে। চাইকেলখন ষ্টেণ্ড কৰি থাকি লওঁ। আমাৰ ইয়াৰ স্পেচিয়েল বাইককেইখন ইয়াতে ৰাখি লৈছোঁ। বাইককেইখন ইয়াতে থৈ আমি এতিয়া নামঘৰৰ ভিতৰত চাকি বন্তি কিনিবলৈ যাম। চাকি বন্তি দুইজনে আমি কিনি লৈছোঁ। এতিয়া মহামাৰীৰ কাৰণে এখন বেনাৰ লগাই থৈছে, কৰোণা ভাইৰাছৰ বিশেষ সজাগতাৰ কাৰণে ঢেকীয়াখোৱা বৰনামঘৰত। এয়া চাকি বন্তি লৈ আহিছোঁ। আমি এতিয়া ইয়াতে হাত ধুই ল'ম। ধুনীয়াকৈ ধুই লৈছোঁ, যিহেতু নামঘৰৰ ভিতৰত সোমাব লাগিব। ধুনীয়াকৈ এটা স্প্ৰে থৈ দিছে হাতখন ধুবলৈ। কৃষ্ণ 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 কৃষ্ণ। নামঘৰলৈ এতিয়া আমি সোমাই আহিছোঁ। কৃষ্ণ কৃষ্ণ সেৱাটো কৰি লৈছোঁ। বন্ধুসকল, মই আছোঁ এতিয়া ঢেকীয়াখোৱা নামঘৰ এই বাটচৰাৰ ভিতৰ চোৱাত দেখিছে নহয় আপোনালোকে, বৰ সুন্দৰ সুন্দৰকৈ অংকিত কৰা আছে। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এই ঢেকীয়াখোৱা বৰনামঘৰৰ প্ৰথম প্ৰৱেশদ্বাৰ, যাক আমি বাটচৰা বুলি কওঁ নামঘৰৰ। এইখন এতিয়া নতুনকৈ বনোৱা হৈছে, এই ঢেকীয়াখোৱা বৰনামঘৰৰ বাটচৰা। ধুনীয়া হাতী দুটা থৈছে। আপুনি বাটচৰাৰ ওপৰতে ধুনীয়াকৈ অংকিত কৰা আছে শ্ৰীকৃষ্ণৰ শিশুলীলা ৰাসলীলাৰ বৰ্ণনা কৰা আছে। ইয়াৰ পুতনাবধৰ, তাৰপাছত 10 অৱতাৰ, গোটেই মানে কৃষ্ণই যিমান অৱতাৰ লৈছিলে সকলোখিনি ইয়াত ভাগ ভাগকৈ বৰ্ণনা কৰি থৈছে। আপোনালোক ঢেকীয়াখোৱালৈ আহিলে দেখিব নিশ্চয়। বহুত সুন্দৰ লাগিছে বন্ধুসকল, দেখিবলৈ ইমান ভাল লাগিছে।
চৌপাশটো দেখিছে কিমান সুন্দৰ এটা পৰিৱেশ থাকি ভাল লাগিছে বন্ধুসকল এটা সুন্দৰ পৰিৱেশৰ মাজত আমি আছোঁ সংৰক্ষণ কৰি ৰাখিছে বহুত বৃক্ষ ঢেকীয়াখোৱা যিহেতু মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠা হৈছিল এই নামঘৰ আপোনালোকক দেখাম কোন য'ত মাধৱদেৱে ভৰি ধুইছিল এই ঢেকীয়াখোৱা নামঘৰ সেই ভৰি ধোৱা স্থানখন মই দেখাম অকল মই বৰ্তমান য'ত উপস্থিত আছোঁ এয়া হৈছে ঢেকীয়াখোৱা বৰনামঘৰত আৰু মোৰ কাষতে এয়া দেখিছে আপুনি এটা চিচাৰৰ পাত্ৰত ভৰাই থৈছে এবিধ মুহা যিবিধ মুহাত মহাপুৰুষ মাধৱদেৱে ভৰি ধুইছিল আৰু কাষতে আছে এখন নৈ মোৰ কাষতে নদীখন আছে জোপা বটবৃক্ষ হৈছে মাধৱদেৱে মহাপুৰুষ মাধৱদেৱে 1450 শকত ৰুইছিল আজি এই বটবৃক্ষ দুজোপা ইমান ধুনীয়াকৈ সুন্দৰকৈ ৰাখিছে বহুত ধুনীয়া লাগিছে এয়া দেখিছেনে বেনাৰখন লিখা আছে 1450 শকত ৰোৱা বটবৃক্ষ গছজোপা দুইজোপা ইমান ধুনীয়া বন্ধুসকল এতিয়া আহিছোঁ মই ঢেকীয়াখোৱা নামঘৰৰ পুখুৰী যোনটো পুখুৰী আছে সেই পুখুৰীটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া নামঘৰৰ আমি ছাইডে কাষেদি আহি আছোঁ এইটো ঢেকীয়াখোৱা নামঘৰৰ পুখুৰী দেখিছে নহয় ইমান ধুনীয়াকৈ ৰাখিছে ইয়াত আপুনি বিস্কুট দিলে কাছ আহে মাছ আহে এতিয়া যিহেতু বন্ধ কৰি থৈছে এতিয়া দিব নোৱাৰি এয়াই হৈছে ঢেকীয়াখোৱা বৰনামঘৰৰ চৌপাশ 1950 শকত প্ৰতিষ্ঠা কৰা মহাপুৰুষ মাধৱদেৱে এই ঢেকীয়াখোৱা বৰনামঘৰৰ ইতিহাস সামৰি আমি এতিয়া বিদায় মাগিছোঁ বন্ধুসকল মোৰ ভিডিঅ'টো ইমানেই আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল কৰিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু বেল বুটামটো টিপি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব